মানুহৰ জীৱনত আটাইতকৈ মূল্যৱান বস্তু হৈছে প্ৰেম। বাইবেলত প্ৰেম বিষয়টো অতি গভীৰভাৱে বৰ্ণিত হৈছে। ঈশ্বৰে নিজেই প্ৰেম আৰু তেখেতে প্ৰেমৰ দ্বাৰাই মানুহক সৃষ্টি কৰিছে। বাইবেলৰ প্ৰথমৰ পৰা অন্ত পৰ্যন্ত প্ৰেম শব্দটো এটা মূল ভিত্তি হিচাপে দেখা যায়। ঈশ্বৰৰ প্ৰেম। বাইবেলৰ প্ৰথম যোহন 4 অধ্যায় 8 পদত কৈছে, যিজনে প্ৰেম নকৰে তেনে মানুহে ঈশ্বৰৰ জ্ঞান নাপায়, কাৰণ ঈশ্বৰে প্ৰেম। এই পদটোৱে স্পষ্টকৈ কয় যে ঈশ্বৰে প্ৰেম নিজেই। ঈশ্বৰে মানুহক নিজৰ প্ৰতিছবিৰে সৃষ্টি কৰিছিল, কাৰণ তেখেতে মানুহৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। ঈশ্বৰৰ এই প্ৰেম নিস্বাৰ্থ, অনন্ত আৰু পৰিপূৰ্ণ। মানুহে পাপৰ পথত গৈ ঈশ্বৰৰ পৰা আঁতৰি গ'ল, কিন্তু ঈশ্বৰৰ প্ৰেমৰ পৰা আঁতৰিব নোৱাৰিলে। সেয়ে তেখেতে নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক এই পৃথিৱীত পঠাই দিলে, যাতে মানুহে উদ্ধাৰ পায়। যোহন 3 অধ্যায় 16 পদত কৈছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁত নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। এই পদটোৱে ঈশ্বৰৰ প্ৰেমৰ গভীৰতা দেখুৱায়। এনে প্ৰেম য'ত নিজে উৎসৰ্গ কৰিব পৰা যায়। যীশুৰ প্ৰেম। যীশুখ্ৰীষ্টৰ জীৱনটো সম্পূৰ্ণ প্ৰেমৰ প্ৰতিছবি। তেখেতে মানুহক দেখুৱাই দিলে সত্য প্ৰেম কিদৰে হ'ব লাগে। যীশুৱে কেতিয়াও ক্ৰোধ, খং বা প্ৰতিশোধত প্ৰেম হেৰুৱাই নাছিল। যীশুৱে কৈছিল, তোমালোকে নিজৰ শত্ৰুকো প্ৰেম কৰা। যিজনে তোমালোকক অভিশাপ দিয়ে তেওঁকো আশীৰ্বাদ দিয়া। যিজনে তোমালোকক ঘৃণা কৰে তেওঁকো উপকাৰ কৰা। মথি 5 অধ্যায় 46 পদ। এই বাক্যই মানুহৰ হৃদয়ত দয়া, ক্ষমা আৰু প্ৰেমৰ বীজ পুতি দিয়ে। যীশুৱে তেওঁৰ জীৱনৰ শেষ মুহূৰ্তলৈও ক্ৰুচৰ ওপৰত যন্ত্ৰণা সহি কৈছিল। হে পিতৃ, তেখেতসকলক ক্ষমা কৰা, কাৰণ তেখেতসকলে কি কৰি আছে তাক নাজানে। লুক 23 অধ্যায় 34 পদ। এইটো হৈছে সৰ্বোচ্চ প্ৰেম, য'ত নিজে দুখ ভোগ কৰি অন্যক আশীৰ্বাদ কৰা হয়। বাইবেলে মানুহে মানুহক কেনেদৰে প্ৰেম কৰিব লাগে সেয়া বহুত স্থানত শিক্ষা দিয়ে। যীশুৱে কৈছিল, তুমি তোমাৰ পিতৃ-মাতৃক প্ৰেম কৰিবা আৰু তোমাৰ চুবুৰীয়াক নিজৰ দৰে প্ৰেম কৰিবা। মথি 22 অধ্যায় 39 পদ। আমি যিমান আদৰ, যত্ন, মৰম নিজৰ বাবে কৰোঁ, ঠিক তেনেকৈ আনজনৰ বাবে কৰা উচিত। বাইবেলত 1 কৰিন্থিয়া 13 অধ্যায় সম্পূৰ্ণভাৱে প্ৰেমৰ ওপৰত আধাৰিত। এই অধ্যায়ত কৈছে, যদি মই মানুহ আৰু স্বৰ্গদূতৰ ভাষাটো কওঁ, কিন্তু মোৰ প্ৰেম নাই, তেনেহ'লে মই ফুৰফুৰীয়া ঘণ্টা বা টং টং শব্দ কৰা ঘণ্টাৰ দৰে হ'ম। প্ৰেম ধৈৰ্যশীল, প্ৰেম দয়ালু। প্ৰেমে ঈৰ্ষা নকৰে, গৰ্ব নকৰে, অহংকাৰ নকৰে। প্ৰেম সকলো কথা সহে, সকলো কথা বিশ্বাস কৰে, সকলো কথা আশা কৰে, সকলো কথা সহ্য কৰে। প্ৰেম কেতিয়াও শেষ নহয়। এই কথাসমূহে দেখুৱায়, প্ৰেম মানে কেৱল অনুভৱ নহয়, এটা কৰ্ম, এটা জীৱন পদ্ধতি। আমি যদি প্ৰেমৰ শক্তিক চাওঁ, প্ৰেমৰ শক্তি সকলোতকৈ ডাঙৰ। প্ৰেমে ঘৃণা জিকিব পাৰে, দুখ সান্তনা দিব পাৰে আৰু বিভাজন একতাত পৰিণত কৰিব পাৰে। ঈশ্বৰ আৰু প্ৰেমৰ মাজৰ সম্পৰ্ক। ঈশ্বৰক পোৱা মানে প্ৰেম পোৱা। যদি কোনো মানুহে কয়
মই ঈশ্বৰক প্ৰেম কৰোঁ কিন্তু নিজৰ ভাইক ঘৃণা কৰে তেনেহ'লে বাইবেল কয় সেয়া মিছা বুলি। 1 John 4:20 কৈছে, যিজনে নিজৰ ভাইক প্ৰেম নকৰে যাক তেওঁ দেখিছে তেওঁ ঈশ্বৰক কেনেকৈ প্ৰেম কৰিব যাক তেওঁ কেতিয়াও দেখা নাই। সেয়ে প্ৰেম মানে কেৱল বাক্যত নহয় কাৰ্যত দেখুওৱা উচিত। প্ৰেমৰ ফল। বাইবেল অনুসৰি প্ৰেম হৈছে পবিত্ৰ আত্মাৰ ফল। গালাতিয়া 5:22। পবিত্ৰ আত্মাৰ ফল হ'ল প্ৰেম, আনন্দ, শান্তি, সহনশীলতা, দয়া, উত্তমতা, বিশ্বাসযোগ্যতা, নম্ৰতা আৰু আত্মসংযম। প্ৰেম থকা মানুহে সদায় আনন্দিত থাকে কাৰণ ঈশ্বৰ তাৰ মাজত থাকে। আমেন।